আজি 1 ছেকেণ্ডতে পোছাক পৰিধান কৰা হৈ গ'ল। তাৰ ফূৰ্তিত অকণমান নাচি ল'লো। তাৰপিছত স্কুটিৰ ডিক্কিটোত বৰষুণৰ পৰা বাচিবলৈ অকণমান কিবা-কিবি লৈ ল'লো। আৰু এতিয়া মই সম্পূৰ্ণ সাজু। মানে আজি হৈছে পবিত্ৰ ঈদ। তো সকলোকে প্ৰথমতে ঈদৰ শুভেচ্ছা যাচিলো। আৰু আজি ঈদ বুলি মই যাব ওলাইছো আমাৰ বন্ধু হাৰাৰ ঘৰত। হাৰা মানে মজনুৰ আকৌ, চিনিটো পায়ে চাগে। এতিয়া আমাৰ ঘৰৰ পৰা বৰিহাটলৈ মই অকলে আহিলো। তাৰপিছত বৰিহাটত কেইজনমান সাৰথি লৈ পেলাই এতিয়া ৰাওনা হলো হাৰাহঁতৰ ঘৰলৈকে। মানে হাৰাৰ ঘৰ হৈছে ভোলাগাঁও নামৰ এটা ঠাইত। এতিয়া এইটো কেঁচা ৰাস্তাৰে অকণমান অফ ৰোডিং কৰি পেলাই পাই গলো হাৰাহঁতৰ ঘৰ। কিন্তু আমাক যোনে নিমন্ত্ৰণ জনাইছিল সিয়ে নাছিল। শেষত হিৰৰ দৰে এণ্ট্ৰিটো লৈ আহি পালে বাৰু। এতিয়া আমি ৰুমৰ ভিতৰত আহি পেলাই অকণমান বহি ললো। এতিয়া আহিলে নহয় আমাৰ কাৰণে খোৱা বস্তু। মজাকে কিবা-কিবি খাই পেলাই এতিয়া আমি অকণমান ফুৰিব যাব ওলালো। এতিয়া হাৰাই আমাক ইয়াতে লৈ আহিলে। ইয়াৰ বিষয়ে মই সিমান এটা নাজানো কাৰণে বেছি একো নকওঁ দিয়ক। এতিয়া আমি স্কুটিৰে অকণমান ফুৰিব আহিলো। আহি এটা ভাল ঠাইয়ে পালো। ইয়াতে কেইকপিমান আমি ফটো উঠি ললো। ফুৰি আহি পেলাই অকণমান টাইম জিৰণি লৈ পেলাই আমি অৱশেষত খাব গলো আমাৰ শেষৰটো আহাৰ। এনেকে আৰু অকণমান টাইম থাকিলো। তাৰপিছত ঘৰলৈ আহিলো। শেষ দিয়ক, বাই বাই।